হেল্ল' গাইজ, আজি আমি সৰস্বতী পূজা উপলক্ষে আমি এখন মিনি পাৰ্কত অৰ্থাৎ মই মিনি পাৰ্কৰ এখন ঘূৰিবলৈ আহিলোঁ আৰু আহি আপোনালোকক দেখুৱাম বাৰু সৰস্বতী পূজা উপলক্ষে লগতে ভেলেণ্টাইন ডে যিহেতু 14 তাৰিখ কেনেকুৱা পৰিস্থিতি। এখন সৰু মিনি পাৰ্ক য'ত নেকি বাধ্যতামূলকভাৱে ইয়াত অ'পেন অৰ্থাৎ মুক্তভাৱে ঘূৰিব পাৰে। তাকে মই এটা ভিডিঅ' সৰুকৈ আপোনালোকৰ মাজত লৈ আহিলোঁ আৰু আপোনালোকে চাই কমেণ্ট কৰিব। যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে কমেণ্টত ক'ব, মই নিশ্চয় ক'ম কোনখিনি ঠাইত, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকে চাই থাকক কি সুন্দৰভাৱে ইয়াত যুৱক যুৱতীসকলে কি মনোৰমভাৱে ফটো তুলি আছে, লগতে তেওঁলোকৰ যি মনৰ দুখৰ কথা বতৰা ইয়াত তেওঁলোকে প্ৰকাশ কৰি দুখবোৰ আঁতৰাই আছে আৰু সুখবোৰ লৈ আছে সামৰি। চাই থাকক আপোনালোকে ভিডিঅ'টি কেনেকুৱা লাগে বাৰু নিশ্চয় ক'ব ভাল লাগিলে। এইখন আমাৰ তামোলপুৰ জিলাৰ অন্তৰ্গত এখন সৰু ঠাই। এই ঠাইডোখৰ মই এতিয়া নকওঁ, আপোনালোকে কমেণ্টত কৰিব। আৰু যদি আপোনালোকে আহিব বিচাৰে তেন্তে অহাবাৰ সৰস্বতী পূজালৈ অৰ্থাৎ এতিয়াৰ পৰা আৰম্ভণি কৰি থাকক, মানে প্ৰিপেৰেশ্যন কৰি থাকক আপোনালোকে ইয়াত আহিম বুলি। নিশ্চয় ক'ম মই, অহাবাৰ আৰু ভাল হ'ব ইয়াতকৈ। অহাবাৰ পাৰিলে মই আৰু ভিডিঅ' এটা লৈ আহিম। চোৱা কিমান ধুনীয়া পৰিৱেশ, কিন্তু এই পৰিৱেশৰ মাজত আমাৰ কণ কণ ৰাধা কৃষ্ণই কি মনোৰমভাৱে লীলা কৰি আছে। কিহৰ লীলা? প্ৰেমৰ লীলা। কি সুন্দৰভাৱে চাই থাকক। ভিডিঅ'টো বনোৱাত অকণমান অসুবিধা হৈছে কাৰণ এনেকুৱা এলাও নাই, য'ত তথাপিও মই মাজে সময়ে দুই এটা ফটো তোলাৰ চলেৰে মই ভিডিঅ'বোৰ কৰি আছোঁ। নহ'লে কোনোবা পালে গম দি দিব ন, তাৰ বাবে মই ভিডিঅ'টো লাহে লাহে কৰি আছোঁ, যিটো আপোনালোকক দেখুৱাম। আপোনালোকে অহাবাৰ নিশ্চয় আহিব, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক। যেনেকৈ ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰে ঠিক তেনেকৈ অহাবাৰ ইয়ালৈ অহাৰ বাবে প্ৰিপেৰেশ্যন কৰক। কি সুন্দৰ দৃশ্য, এয়া চাওক কি সুন্দৰ, অতি মনোৰম। ব্লেক ডে পালন বাদে দে, ইয়াত একদম 14 ফেব্ৰুৱাৰী সৰস্বতী মা একদম আহি গৈছে। চাই থাকক কি সুন্দৰ। এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে ক'তো নাপায়। এনেকুৱা দৃশ্য পাব কমকৈ, কিন্তু এনেকুৱা ঠাইডোখৰ বিচাৰি উলিয়াবলৈ বহুত কঠিন। আৰু এই ঠাইডোখৰত মই আজি আহি উপস্থিত হৈছোঁ। চাওক কি সুন্দৰ ফুলৰ বাগিচা, আৰু এই বাগিচাৰ মাজত পখিলাবোৰে অতি সুন্দৰভাৱে উৰি আছে। চাওক এইটো আমাৰ দাদাই চেলফি মাৰি আছে। চাওকচোন ফুলবোৰ কি ধুনীয়া। যদি এই ফুলবোৰত এই মানুহবোৰে যদি পানী দিলে কিমান ভাল লাগে। ময়ো নিজে দিয়া নাই আৰু বেলেগে কি দিব ন। আপোনালোকে চাই থাকক আৰু এনজয় কৰি থাকক। কি সুন্দৰভাৱে ফুলবোৰ ফুলি আছে ৰমক জমককৈ। তাৰে ফুলনিৰ মাজত পখিলাবোৰ চৰি আছে আৰু ছাগলী গৰুবোৰে এনেকৈ ঘাঁহ খাই আছে। চাওক কি সুন্দৰ, কি সুন্দৰ অতি দৃশ্য, কি মজা একোটা। আপোনালোকে মাত্ৰ চাই থাকক আৰু আনন্দ লৈ থাকক। আৰু অহাবাৰ ইয়ালৈ অহাৰ বাবে মোক কমেণ্টত ক'ব, মই নিশ্চয় কমেণ্ট কৰি ক'ম এই ঠাইডোখৰ ক'ত। মাত্ৰ আপোনালোকে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক নিশ্চয় কৰিব, মোৰ আশা আছে। আৰু চেনেলটো আগবাঢ়ি লৈ যোৱাত যাতে সহায় কৰা। এনেকৈ ভিডিঅ' মই আৰু দিম। আমাৰ এইফালে আৰু আছে এনেকুৱা ঠাই, বিচাৰি যদি অকণমান কষ্ট কৰা যায় তেতিয়াহ'লে নিশ্চয় বিচাৰি পোৱা যায় এনেকুৱা ঠাইবোৰ। অতি সুন্দৰ। সৰস্বতী পূজা উপলক্ষে মই স্কুলৰ পৰা বাহিৰে দুজন লগৰ লগত আহি গ'লোঁ চাবলৈ কি হৈছে বাৰু আমাৰ এই সৰু মিনি পাৰ্কখনত। তাকে এটা ভিডিঅ' কৰিলোঁ, আৰু ভিডিঅ'টো কৰাত বহুত কষ্ট হৈছে। মাত্ৰ আপোনালোকে চাই থাকক, কোনো ধৰণৰ টেনশ্যন নোহোৱাকৈ চাই থাকক ভিডিঅ'টো। অতি সুন্দৰভাৱে চাই থাকক আৰু অতি সুন্দৰভাৱে উপভোগ কৰি থাকক মোৰ এই চেনেলটোত। এনেকুৱা ভিডিঅ' পাবলৈ আশা কৰি থাকক, মই দিম নিশ্চয় বাৰু। আৰু এদিন গৈ তাত মই দেখুৱাম আজিৰ দিনটোত আৰু অহা যিটো দিনত হ'ব সেইটো দিনটোত কেনেকুৱা এটা পৰিৱেশ। কি সুন্দৰ দৃশ্য চাওক,
কি ছায়া, কি গছ, কি ফুলনি আৰু কি পখিলা, কি সুন্দৰ 14 ফেব্ৰুৱাৰীৰ দিনটো আজি। ইয়াত আজি সৰস্বতী মাবোৰ আচলকৈ আহিছে একদম আকাশৰ পৰা। আপোনালোকে মাত্ৰ চাই থাকক ভিডিঅ'টি। ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব বুলি মোৰ আশা আছে। চাওকচোন কিমান ধুনীয়া পাৰ্ক এখন, মিনি পাৰ্ক। এনেকুৱা পাৰ্ক পাবলৈ নাই। মাত্ৰ আপোনালোকে আহক আৰু চাই থাকক। থেংক ইউ ছ' মাছ।